হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আজি হৈছে আহিন মাহৰ শুক্লপক্ষৰ দশমী তিথি আৰু আজিৰ দিনটোতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে আৰু তেওঁৰ 575তম জন্ম জয়ন্তী উপলক্ষে আমাৰ গাঁৱত কেনেকৈনো জন্ম উৎসৱ পালন কৰিছে তেওঁৰ তাকে দেখুৱাবলৈ ভিডিঅ'টো মই আকৌ ষ্টাৰ্ট কৰিলোঁ। চাই থাকিবচোন দেই ভিডিঅ'টো শেষলৈ, স্কিপ নকৰিব। আমাৰ মানে তিনিজনীৰে ঘৰৰ পৰা ওলোৱা অলপ দেৰি হৈ গ'ল আৰু যিহেতু নামঘৰৰ পৰা লৈ ভাগৱতখন যাত্ৰা আৰম্ভ কৰিলে, সকলোখিনি দেখাই আছোঁ, ভিডিঅ'টো চাই থাকিব। ফাইনেলি মই মানে আহি পালোঁ ভগৱানজনৰ ওচৰলৈ, অৰ্থাৎ মানে ভাগৱতৰ বিনে আৰু উত্তম শাস্ত্ৰ নাই। যিহেতু ভাগৱতখনকেই আমি শ্ৰেষ্ঠ বুলি মানো, তেওঁকেই ভগৱান বুলি গণ্য কৰোঁ, সেয়েহে আৰু আজি ভগৱানজনৰ লগতেই ঘূৰিছোঁ বুলি ক'ব পাৰি, সেয়েহে তেনেকৈ কৰোঁ। বাকী যিয়ে নহওক, গুৰুজনাৰ জন্ম জয়ন্তী উপলক্ষে সকলোৱে নামত ব্যস্ত। হাই গাইজ, আহি পালোঁ গাঁৱৰ মাজলৈ, বা গোটেই গাঁওখনে ঘূৰিছোঁ, ভাগৰো লাগি গৈছে আৰু এইবিলাক আগতৰ পৰা গৈ আছে, মানুহবিলাকে নাম ধৰিয়ে আছে, আমি ৰখি আছোঁ অলপমান। আৰু লগত আছে এয়া বাহঁতৰ ঘৰতে অলপমান ৰখিছোঁ। এই টোপনিৰ পৰা উঠি আহিছে, আহা এইফালে আকৌ মানে লাজ কৰে। আৰু সঁচাকৈ দেই, প্ৰত্যেক বছৰে এই দিনটোৱে ৰখি থাকোঁ, বহুত ভাল লাগে। একেলগে মানে সকলোৱে মিলি আমি ভাগৱত যাত্ৰা আৰম্ভ কৰোঁ। অৱশেষত আমাৰো এনেকৈ গোটেই গাঁওখন, আমাৰ এৰিয়াটো ওচৰৰ ঘূৰি মেলি সামৰিবলৈ হৈ গ'ল। লগতে ভকতজনে কিছু নিয়ম নীতিৰে ভাগৱতখন নামঘৰৰ ভিতৰ ভাগলৈ নি আছে। ময়ো ভিতৰ ভাগলৈ আহিলোঁ আৰু বহি ল'লোঁ ধুনীয়াকৈ, আৰু ভকতসকলৰ সকলোবোৰ নিয়ম নীতি চাই থাকিলোঁ। ইয়াৰ পিছতে আমাৰ প্ৰসাদ গ্ৰহণ কৰিবলৈ সময় হৈ গ'ল। প্ৰসাদ খোৱাৰ পিছতে আমি সকলোৱে আকৌ বহি ল'লোঁ এনেদৰে খিচিৰি খাবলৈ। হেল্ল' এভৰিৱান, আৰু খিচিৰি খালোঁ, প্ৰসাদ খালোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। আৰু লগতে এইবোৰ চাওক, মানে আমাৰ লগত একেলগে ঘৰলৈ যোৱা পাৰ্টনাৰ, সকলোবোৰ একেলগে গৈ আছোঁ, বহুত আছোঁ দেই আমি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ পাই আছোঁ। আজিলৈ বাই বাই।